একবাৰ নাই মই 1.5 বছৰ বয়সত যদি মোক লছ এটা কৰি পেলাই ৰূপা চেণ্ডেল লৈ গৈছিলে চব মনত আছে মোৰ আব্বা ই বৰ ডাঙৰ কথা কৈ গেলে এইখাৰ বেটা পাঠি বেবই খাবা নাপে গৃহস্থই বোলে ফকৰা শুনাইছি দেখছিয়া সুধো এইখাৰ বৰ ডাঙৰ কথা কলাকে ই গৰমৰ দিন চেণ্ডেলে কাটিব বুলি তাৰ ঘৰৰ পাই চেণ্ডেল খুলিব তোমাৰ ক'তো পকেটত ভৰাইছিলো সেইটো সঁচা কিন্তু জানাই দিওঁ মই পাৰাৰে মাত্ৰ আতে মই বাইকে বিভাগ আহি গ'লো সেইটো কথাকে বদনাম কৰি গুচি আহি ফল ডাঙৰ কথা হৈছে অ বাপু আও তই নহয় আহচোন অলপ বহুৱা সুধো যো এই শগুন গাথাগিলা ক'ত লাগিলে পা তই এনা দেখ পেনাংগে দেচোন মই শগুন গাথাগিলা গুচাই দি শগুন গাথা ভালকে গুচাবি বঢ়িয়া বৰ গুণৰ চলি আন দে খৰানা বেঙাই বল খৰাও নহয় কানাও নহয় মস্তৰ হৌগা 23 বছৰ হৈছে কিনো কয় প্ৰেছাৰ উঠা নহ'লে ৰ পানী দিম নেকি অলপ নালগে নালগে 52 বছৰত 23 বছৰে আপি পাইছে মাথা ঘূৰাবই দেচোন গাঁৱত বৰলা বুলি দুটাই আহিছিলে এতিয়া অলপমান কেম্বা লাগিব তোৰো বৰলা আৰু তিৰি এৰিজৰ মাজত পাৰ্থক্য আছে আই ফল দস্তুৰ মত মই ক'ব পাৰো বিয়া পাতিছো তিৰি এৰি গৈছি সিহে বৰলা মই বৰলা নহয় দুটা বেলেগ বস্তু বৰ অসতাই ফল চৰিত্ৰ পাতি বৰ বেয়া নেকি ফল সেইগিলা নাজনো চৰিত্ৰ বা কেনাই সেইগিলাখানাত তাহাঁতে ডিচাইড কৰিব দিও যাতে আৰু মাথা মাৰছি আমি আৰু কি ক'ম তহঁতে বৰ অসতাই ফল এই বুঢ়া কালত কুচৰিত্ৰ ৰাপি এটা তাক জাপি দিম বুলি ক'বা তোৰ জিভা নকৈ পেলাক হা